অৰি আপুনি মানুহটো বৰ ফটু আহে এয়া ভাষা এয়া ব্যৱহাৰ এয়া শিষ্টাচাৰ পতি পৰমেশ্বৰক এনেকে ব্যৱহাৰ কৰে এই পতি পৰমেশ্বৰক ব্যৱহাৰ কৰিবলৈ আপুনিয়ে শিকাইছে বৰ বেছি মুখ চলিছে নেকি চলিবই কালি পাটৰ কাপোৰ দিম বুলি যে নিদিলে একেটা কথাতে ভাল লাগি থাকিব পাৰে লাগিমে মুঠতে আজি মোৰ শ্ব' আছে হ'ব শ্ব'লৈ যোৱাৰ আগত আনি দিম আনি দিব নালাগে মই আনিলোৱে পইচাটো দিয়ক খালি আনিলো মানে ক'ৰ পৰা দোকানৰ পৰা দোকানীটো মোৰ চিনাকি বাকীতেই লৈ আহিলো দিয়ক আজি পইচা দিম বুলি কৈ থৈ আহিছো তাক পইচা নিদিয়াকে গুচি গ'ল যে পইচা নিদিয়াকে সাৰিব নোৱাৰে আপুনি অৰি অৰি বোলো শুনিছানে বই হৈ দিছো একবাৰে কি জুমি আছা তুমি এফালে না ছাৰ আহিছে নে নাই চাই আছিলো ছাৰ আহিছে মানে তুমি দেখোন নিজে ছাৰৰ লগতে আহিছা এই আচল কথাটো কোৱা কি চাই আছা নাই একো চোৱা নাই পাকলি মই যেন গমহে নাপাওঁ নেকাটিব দাদা দাদা ক'ত আছ তই এইফালে আছো অৰি মই কাব কৰিছো নেলাগে মানুহ চিনি পোৱা নাই একে ঘাপে নেলো সৰকাই দিম মই মানুহৰ ঘৈণীয়েকক তালৈ কাঢ়িবলৈ আহিছে তোমাৰ নেলো নেকাটো কাপোৰৰ দোকানীৰ নেলো সৰকাম সংসাৰৰ ঘৈণীয়েকবিলাকৰ লগত মিতিৰ পাতিব আৰু গিৰিয়েকৰ তলি উদং কৰি দিছে কিহৰ মিতিৰ পতা দেখিলে মিতিৰে পাতিছা তহঁতক মিষ্টি মিষ্টি কথা কৈ দোকানীয়ে বস্তু দিব আমি গিৰিয়েকবোৰ মৰ এফালৰ পৰা চব দোকানীৰ নেলো খহাই যাম আজি সেইবোৰ ফটোৱা কথা বাদ দিয়ক পইচা দিয়ক নিদিওঁ একদম ফাইনেলটো পইচা গছত নেলাগে ঠিক আছে মই এতিয়া ছাৰৰ ওচৰত গৈ সকলোখিনি কথা কৈ আছো ৰ'ব কিমান লৈছে কাপোৰযোৰত 3800 200 টকানো কাৰ মৰমত সি এৰি দিলে 4000 ল'ব লাগিছিল এনেও 200 টকাটো দিবই লাগিব ব্লাউজ চিলাবলৈ দি আহিছো মজা খাই দিলেও মইনা মইনা মোক গোটেই খালিও বৰ লক্ষী তিৰোতা তই বানৰ ঘৰত খোল শেষকে পেলাইছ যা ফ্ৰিজৰ পানী আন মূৰত দে আগতে পইচাটো দি ল ৰাম মই গিৰিয়েকটো লাগে মৰি যাওঁ তাই কাপোৰ পিন্ধিবলৈ নেৰিব ল 500 টকা বেছি আছে সেইটো দিব নোৱাৰে কাপোৰে পিন্ধ যা গাটো জিনজিনাই আহিছো অহা জনমত ময়ো কাপোৰৰ দোকানী হৈহে জন্ম ল'ম আৰু এই জনমৰ কাপোৰৰ দোকানী ঘৈণীয়েকবোৰক ফুচলাই কাপোৰ দিম তেতিয়া সিহঁতে গম পাব বাহ ৰাতিপুৱাই 4000 টকা চোনা লগাই দিছো জোখতকে আপুনি বেছি কৰি আছে হে মোৰ পজিশ্যনত তুমি থাকিব লাগিছিল চোৰ পইচা পাবা নহয় ঘূৰাই দিবা দাদাক ক'ব পইচা পাতি হিচাপ চব দাদাই মেনেজ কৰিছে কম পেট পোহা কম মোৰ লগত চেলেঞ্জ কৰে সি মোৰ লগত চেলেঞ্জ কৰি প্ৰগ্ৰেম ৰাখিছে আৰে বিয়া পাতিবলৈ ছোৱালী এজনী মেনেজ কৰিব নোৱাৰে কিন্তু প্ৰগ্ৰেম মেনেজ কৰিছে তেল নথকা চাকি এইবাৰ তাৰ বিয়াও হ'ব শ্ব' চাই পুৰা মানুহ ইমপ্ৰেছ হৈ যাব ছোৱালী একদম লাইন লাগি যাব ঘৰত জাম হৈ যাব ট্ৰেফিক বহুৱাম মই এইবোৰ ফটোৱা কথা বাদ দিয়ক মুঠতে সোনকালে আহিব দুইটা একেলগে শ্ব'লৈ যাম বাৰু হ'ব তুমি যি ফালিবা মোৰ জনা আছে চাবচোন এনেকুৱা কৰিম মানুহে একে হাঁহি ফ্লেট দি যাব মোৰ শুনিয়ে হাঁহি উঠিছে কমেডি বস্তুটো ইমান সহজ নহয় তাত টাইমিঙৰ কথা থাকে হ'ব আমি চব জানো তৰকাৰী নিমখ হালধিৰ জোখটোৱে নাজানো তই কমেডি জোখ উলিয়াব পাৰিবি মান ইজ্জত শেষ কৰিবলৈহে ওলালি আৰু দুইটা পেট কুকুটীয়া মানুহ যে আপুনি তাকে নকয় ক'বনো কি ঠিক ইয়াকে চাবলৈ মই জীয়াই আছো ঘৰতে আজি মোৰ প্ৰতিদ্বন্দ্বী ওলাই গ'ল চা পেট পোহা তোক মৰ ছাৰ মই গেটত বাইকখন ষ্টেণ্ড দিছোঁ কমৰ বাইকখন ধৰি দে হ'ব ছাৰ হয় এই ফাইলটো লৈ গৈ কামটো কৰি একেবাৰে লগতে লৈ আহিব হ'ব বুলিতো ঠিকেই কয় তাৰপিছত কামটো আধাতে এৰি থৈ গুচি আহে গোসাঁই মই কোনটো কাম আধাতে এৰি থৈ আহিছোঁ মই তেনেকে চেলেং পেটেং কাম নকৰোঁ দেই ছাৰ বাৰু হ'ব আপোনাক জানিবলৈ মোৰ বাকী আছে এনিৱেজ বৰ শ্ব' চাবলৈ যাবনে নাই নেযাওঁ আৰে কিয় ফালিব শ্ব' কৰি নেযাওঁ দেই মোৰ ইজ্জত যাব নেযাওঁ তাৰমানে পৃথিৱীত সকলো কাম আপুনিয়ে কৰিব পাৰে বেলেগে নোৱাৰে পাৰে কিন্তু আমাৰ এই ঘৰৰ দুটাই নোৱাৰে এটাৰ জিভাই নুঘূৰে আৰু এজনী জিভা মুহুৰা ঘূৰা দি ঘূৰে
কিন্তু টাইমৰ খেলটো নাই না কমেডিত পুরো টাইমিংটো লৈ খেলিব লাগিব হয় নেকি চাব এতিয়া গোটেই ঘটনাটো তেৰি গিলাচটো সেইখিনিৰ পৰা এইখিনি কোনে থলে এই কমল দেখিছেনে বাৰু শেষ সঁচাকে বেয়া দিন চলি আছে মোৰ ৰাতিপুৱা 4,000 টকা চুনা লাগিছে এতিয়া আকৌ এয়া ৰুমালৰ গতি আপুনি যে ৰুমালখনৰ টেনচন লৈ আছে এই কাগজখিনিৰ ফাইলটোৰ কি হ'ব এইবোৰ লিখি ল'ব পাৰিম কিন্তু তিতা ৰুমালখন পকেটত ভৰাই থ'ম নে আৰু ৰুমালখন নুশুকাব যিটো ৰ'দ মাৰিছে 1 ছেকেণ্ডত শুকাব তথাপি টেবুলখন লেতেৰা আছিল হেই মনমাই থাকক মানুহটো অলপ চিৰিয়াছ হ'বলৈ শিককচোন আপোনাক গালি পাৰি পাৰি মোৰ লাজ লগা হৈ গৈছে তথাপি নপৰাকে আছে জানো কি হ'ল কি কৰিলো মই যাওক